সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনালো আৰু আজি মানে বিহুৰ কাম চলিব আমাৰ ইফালে মানে বাছ হেলি পড়ছে ইফালে মানে বাছ কাটিব আইছো বাছ কেইডাল লাগে দেখাই আছো সম্পূৰ্ণ আৰু বিহু আমাৰ 6 আৰু 7 তাৰিখ তো মানে তাতে আজি মানে বিহুৰ মানে প্ৰগ্ৰাম কাৰণে মানে খুঁটি গাড়িম তাতে মানে বহুত বস্তু লাগাম তো আজি মানে A to Z দেখাম আৰু ভিডিওখিনি সম্পূৰ্ণ চাব আৰু অলপ স্ক্ৰিপ্ট নকৰিব তো গাইস দেখাই আছো আজি কি কি কৰো A to Z দেখাই আছো হাই দে তো ইফালে একদম কাম চলি আছে ওপৰত উঠি মানে বা কাটি আছে আমাৰ বাবু আৰু ইফালে গুণদেৱ আছে আৰু ইফালে হৰে আছে তো বাছ মানে একদম হেলি পৰিছে পুৰা তুই কি কৰিবি আজি বাছ কাটিবি তো বিহুৰ আজি বহুত কাম আছে আমাৰ বাবু কিমান কষ্ট কৰি আছে বিহুৰ কাৰণে বাছ একদম কিতাৰি চেপাদি উলাই আছে আৰু হৰে আছে বিলাল হাইদে চাওক এয়া পাৰান কিমান কষ্টকে বাছ টানি আছে আৰু আচানক লিকু মানে এই বাৰটোৰ মানে খুন্দা খাইছিলে অলপতে ভয় খাই গ'ল চাওক ইফালে আমাৰ ডাঙৰীয়া আছে ডাঙৰীয়া আজি বিহুৰ মানে কি কাম চলিব আজি মই প্ৰথমতে নমস্কাৰ জনাইছোঁ আজি আমি এই ৰঙালী বিহু পাতাৰ কাৰণে আজি আমাৰ যুৱক কুমৰগাঁৱৰ যুৱকসকলে ইয়াত আমাৰ এই যে আমাৰ হালাং জেঠু আছিল আৰু তেওঁৰ নাতিয়ে মোৰ লগত আছে গতিকে তেখেতৰ আমি এই বাছটোবা হাৱাতে উখুলি পৰিছে আৰু এই উখুলি পৰাৰ কাৰণে তেখেতে ক'লে যে আমি মোৰ বাছটোবা উখুলি পৰিছে আৰু ইয়াৰ পৰাই আমাৰ বিহু কমিটিৰ কাৰণে বাছখিনি নিব পাৰিবি আৰু গতিকে সেইকাৰণে আমি তেখেতক আমি আমাৰ হালাং জেঠুৰ নাতি আমাৰ গামলা ভাই আমাৰ ইয়াতে উপস্থিত আছে আৰু গামলা ভাইক আমি আমাক এই বাছটোবা দিয়াৰ কাৰণে দুই আখৰ মানে ৰাইজৰ আগত মানে বক্তব্য কৰিব কৈছো আৰু ইফালে আমাৰ গামলাদা আছে গামলাদাৰ মানে বাছ কেইডাল দিছে বিহুৰ নামত তো কেইডাল বাছ দিবি বিহুৰ নামত নমস্কাৰ মোৰ নাম গামলা বসুমতাৰী মোৰ মানে ইহঁতে বিহু পাতিব কাজদক মোৰ গাঁৱৰ তাৰ কাৰণে মই 20ডাল মান বাছ দিব খুজিছোঁ ৰাইজৰ ভালৰ কাৰণে এতিয়া কাটি আছে যিবিলাক ল'ৰা কেইটা আছে সিহঁতে কাটি আছে বাছটো সিহঁতে যেতিয়া লাগে যেতিয়া সিহঁতে মানে বাছকেইডাল লৈ যাব আৰু কি এতিয়া তো ভাল লাগিছে বহুত বিহুৰ নামত মানে বাছ কেইডাল মান মানে মোৰ ভাল লাগিছে মোৰ বহুত ভাল লাগিছে কাৰণ ইহঁতে মোৰ ঘৰত আহিছে আগ্ৰহ কৰিছে সেইকাৰণে মই দিছোঁ আৰু কি তো ধন্যবাদ বাছ কেইডাল দিয়াৰ কাৰণে বিহুৰ নামত ঠিক আছে ঠিক এয়া আমাৰ গণদেৱ ডাঙৰীয়া কেনেকুৱা ফিল মজা ঠিক বিহু মেইন ৰাহুল যাবই ন আমি মঞ্চৰ ওপৰত বহি আছো বাবু আছে বাবু কেনেকুৱা আজি কি হৈছে দেখাই আছো ইয়াত পানী মাটি খেলা হৈ আছে